Hi, so আজি মই বনাব যাই আছো মালাই prawn curry. Please don't mind me. আৰু তাৰে কাৰণে মই কি লৈছো আপুনি এটো এয়া আপোনাৰ ginger garlic paste আৰু ধনিয়া আৰু এফালে আছে আপোনাৰ curry leaves, শুকান জলকীয়া, তেজপাত, দালচেনি, তাৰ পিছত অলপমান জিৰা, তাৰ পিছতে আৰু অলপমান মই কেঁচা জলকীয়া লৈ লৈছো কাৰণ আমি সবে অলপমান জলকীয়া খাই বেছি ভাল পাওঁ জিৰা আৰু ধনিয়া গুড়া মিক্স আছে এটোত আৰু এটো হল আপোনাৰ গৰম মছলা অকনমান ৰেড চিলি পাউডাৰ তাৰ পিছতে এফালে prawns marinate কৰি লৈছিলো মই ফাৰ্ষ্টতে আৰু নিমখ হালধি আৰু অকনমান কাশ্মীৰী লাল মিৰ্চ আৰু এটো হল আপোনাৰ পিয়াজ আৰু বিলাহীৰ ফ্ৰাই কৰি পিনে পেষ্ট বনাই লৈছো আৰু নেক্সট the main ingredient is this coconut milk যেহেতু মালাই কারি হয় so coconut milk is the most important one আৰু ইয়াতে আপোনাৰ cream to optional হয় কোনবাই দিয়ে কোনবাই নিদিয়ে but মই দি ভাল পাওঁ so let's get so first মই ইয়াতে mustard oil দি লৈছো কাৰণ এইটো ডিশ mustard oil বেছি ভাল লাগে আৰু মই অকনমান এই জলকীয়া গিটা পুৰি লম মোক মাই শিকাইছিলে पेस्ट खिनी दिलम फ्राई ভালকে ফ্ৰাই কৰি লম যেতিয়ালৈকে প্ৰপাৰ মানে কালাৰটো চেঞ্জ হৈ নাহে গেছটো মই হাই কৰি লৈছো এতিয়া নিমখ prawns খিনি marinate কৰাৰ টাইমতো নিমখ দিছিলো সো সেইটো মাইনত ৰাখি পেলাই নিমখ দিব লাগিব ইয়াতে মই অকণমান কাশ্মীৰী লাল মিৰ্চ অলপমান ফ্ৰাই হৈ আহি আছে কালাৰটো অকণমান চেঞ্জ হৈ গৈছে এইখিনি ফ্ৰাই হৈ গৈছে এতিয়া মই ইয়াতে
গাৰ্লিক পেষ্টটো মই দি দিছোঁ। তাৰপিছতে এয়া পাউডাৰ যিমানখিনি মছলা আছিলে সিমানখিনি দি দিম মই এতিয়া। এইটো বনোৱা শিকিছিলোঁ মই যেতিয়া কলকাতাত আছিলোঁ। কালাৰটো পুৰা চেঞ্জ হৈ গ'ল। লাইট আছিলে পুৰা ব্ৰাউন হৈ গৈছে এতিয়া। মই এইখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া কালাৰটোও চেঞ্জ হৈ গৈছে আৰু মই গেছটো একদম ল' ফ্লেম কৰি থৈছোঁ, কাৰণ মই এতিয়া ইয়াতে কোকোনাট মিল্কটো দিম। আৰু কোকোনাট মিল্ক যিকোনো মিল্ক দিলে বা দৈ দি যেতিয়া আমি বনাব মিল্ক টাইপৰ কিবা যিকোনো বস্তু হ'লে ল' কৰি ল'ব লাগে, নহ'লে ফাটি যায়। মোৰতো বহুতবাৰ ফাটিছে। মই ইয়াতে এতিয়া এইটো দি দিম। বেয়া নহ'বি আৰু। এই টেক্সচাৰটো যে এই টেক্সচাৰটো দেখিবলৈ ইমান ভাল লাগে। কি ধুনীয়া লাগিছে দেখা। গোন্ধটো কিবা ধুনীয়া লাগিছে। ইয়াতে পানী দিয়াৰ জেগাত আমি কোকোনাট মিল্কটো দিলে মানে পানী একদম ইউজ নকৰিলে এইটো বেছি ভাল লাগে টেষ্টটো, নহ'লে সেই মালাই যে ফ্লেভাৰটো আহে সেইটো নাহে। এতিয়া মই এইটো অকণমান মিডিয়াম ফ্লেমত অলপমান বইল হ'বলৈ দিম, যাতে কোকোনাট মিল্কৰ ফ্লেভাৰটো পূৰা মিক্স হৈ আহে। After 2 minutes. So after 2 minutes तो सब बढ़िया धुनिया के एकदम टेक्सचर तो की धुनिया हो जाए, धुनिया बॉईल हो से and smelling very good. मैं इतना prawns किनी याद गिरी। prawns तो मोर আৰু আমাৰ বাবুৰ আমাৰ দুৰে বহুত ফেভৰেট। মই কেঁচা জলকীয়াকেইটা ওপৰত দি দিছোঁ। মিনিটমান বইল হোক। So after 1 minute it almost ready. ইয়াতে মই নিমখটো অলপমান চেক কৰি লওঁ। নিমখ একদম পাৰফেক্ট। এতিয়া মই ইয়াতে ধনিয়াখিনি দি দিছোঁ। বহুতে নিদিয়ে মালাই কৰি, যাতে মালাইটো একদম ভালকৈ দেখাত হয়, কিন্তু ধনিয়াৰ মানে ফ্ৰেগ্ৰেঞ্চটো যে বিৰাট ধুনীয়া লাগে। মানে ফ্ৰেগ্ৰেঞ্চটো নাকত আহিলে মানে খাওঁ খাওঁ লাগে তেনেকুৱা, সেইকাৰণে মই দি দিওঁ।
মিনিট হৈ গ'ল এতিয়া লাষ্ট বাৰ মই মিক্স কৰি দিছোঁ ধুনীয়া হৈছে দেখিয়ে গম পাইছোঁ মানে মই আপুনি মিয়া মিঠু কৰা নাই বাৰু কিন্তু দেখি কিনে অলপমান জাজ কৰিব পাৰিতো এতিয়া মই ক্ৰীম লাষ্ট ইনগ্ৰেডিয়েণ্ট লাষ্ট গাৰ্নিচিং ক্ৰীমটো মই দিম বাট তাৰ আগতে এইটো এতিয়াও বইল হৈ আছে চ' সেইকাৰণে মই ইয়াৰে ওপৰত নিদিম যেতিয়া মই প্লেটিং কৰি ল'ম তেতিয়া মই ক্ৰীমটো দিম কিছুমানে এনেকুৱাকৈ এই শুকান জলকীয়া বা তেজপাত এইবিলাক এনেকৈ পৰি থাকিলে ভাল নাপায় যেনেকৈ আমাৰ বাবুৱে ভাল নাপায় বাট গাৰ্নিছ কৰিবলৈ ভাল লাগে আৰু ইয়াত ইটছ ৰেডি বনালোঁ ইমান ভাল হ'ব বুলি মই ভবা নাছিলোঁ বাট ইটছ গুড আপোনালোকেও বনাই কিনে ট্ৰাই কৰিব আৰু মাৰ চেনেলৰ কমেণ্ট ছেকশ্যনত জনাব আৰু আজিলৈ ইমানেই চ' চেনেলটোক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব